শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক আটায়ে জানে যে আফ্ৰিকান সোয়াইন ফিভাৰ গাহৰিৰ এক মাৰাত্মক ভাইৰাছজনিত ৰোগ। যিকোনো বয়সৰ গাহৰিৰ এই ৰোগ হ'ব পাৰে। পোহনীয়া তথা বনৰীয়া সকলো গাহৰি এই ৰোগত আক্ৰান্ত হয় আৰু প্ৰায় সকলো ক্ষেত্ৰতে আক্ৰান্ত গাহৰিৰ মৃত্যু হয়। মানুহ আৰু অন্যান্য পশুধনলৈ এই ৰোগ সংক্ৰমিত নহয়। ৰাজ্যখনত প্ৰাদুৰ্ভাৱ হোৱা এই মাৰাত্মক ৰোগবিধৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। যিহেতু এই ৰোগবিধ অতি সংক্ৰামক আৰু এতিয়ালৈ ইয়াৰ কোনো প্ৰতিষেধক চিটা ওলোৱা নাই, গতিকে আক্ৰান্ত গাহৰিবিলাকক নিধন কৰাৰ বাহিৰে কোনো বিকল্প উপায় নাই। এই ক্ষেত্ৰত চৰকাৰে আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিছে। মই গাহৰি পালকসকলক আহ্বান